Children, today I am going to teach you a poem, that is the poem The Rainbow. So ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ৰামধেনু দেখিছানে? হয়তো সকলোৱে দেখিছা, হয়নে? আমি ৰামধেনু ক'ত দেখো? আকাশত দেখো। So ৰামধেনুৰ 7টা ৰং থাকে আৰু ইয়াক আমি চমুকৈ অসমীয়াত বেঘনী হেহাহুৰ বুলিও ক'ব পাৰোঁ। যেনে বট একাৰে বে মানে বেঙুনীয়া, ঘ মানে ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা, যাক আমি চমুকৈ বেঘনী হেহাহুৰ বুলি কওঁ। ইংৰাজীত আমি ভিপ গিয়ৰ বুলি কওঁ, য'ত ভি মানে ভায়োলেট, আই মানে ইণ্ডিগো আৰু বি মানে হৈছে ব্লু, জি মানে হৈছে গ্ৰীণ আৰু ৱাই মানে য়েল্লো, অ' মানে অৰেঞ্জ, আৰ মানে ৰেড, চমুকৈ ভিপ গিয়ৰ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াক আমি ইন্দ্ৰধনুষ বুলিও কওঁ। তোমালোকে জানানে এই ৰামধেনুক আমি ৰামধেনু বুলি কিয় কওঁ? ইয়াক দেখিবলৈ ধনুৰ দৰে, সেয়ে আমি ইয়াক ৰামধেনু বুলি কওঁ। আৰু ইন দ্য স্কাই ইট লুকছ লাইক এ ব্ৰিজ, আকাশত আমি ইয়াক দলঙৰ দৰে দেখোঁ। So children, the poem name is The Rainbow and the poet is Christina Rossetti. So ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চাৰিওফালে বহুতো বস্তু দেখিছা, যেনে গছ গছনি, ঘৰ দুৱাৰ, গাড়ী মটৰ, ৰাস্তা পদূলি আদি বহুতো দেখিছা, যিবোৰ ইয়াৰে কিছুমান মানুহে তৈয়াৰী। কিন্তু মানুহে তৈয়াৰী বস্তু প্ৰকৃতিয়ে বনোৱা বস্তুৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰকৃতিভাৱে যিবোৰ বস্তু তৈয়াৰী, সেইবোৰৰ তুলনা একো কৰিব নোৱাৰোঁ, আৰু তাতকৈ ধুনীয়া একো বস্তু মানুহে তৈয়াৰ কৰিবও নোৱাৰে। So ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে তোমালোকৰ কিতাপত চোৱাচোন, তোমালোকৰ কবিতাটোৰ কাষৰ ছবিখনত চোৱাচোন, তাত কি দেখিছা তোমালোকে? পাহাৰ দেখিছা, গছ গছনি দেখিছা, নদী দেখিছা, হয়তো চৰাই চিৰিকটি দেখিছা, হয়নে? সেইবোৰ সকলো বস্তু দেখিবলৈ ধুনীয়া নহয় জানো? হয়, সঁচাকৈয়ে ধুনীয়া, নহয়নে? সেইবোৰ মানুহে তৈয়াৰ কৰিব পাৰিবনে? কেতিয়াও নোৱাৰে। সেয়ে কবিয়ে ইয়াত বুজাব বিচাৰিছে যে মানুহে তৈয়াৰী বস্তু কেতিয়াও প্ৰকৃতিৰ লগত কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ যিটো মনোমোহা, সেইটোৰ সমান মানুহে কোনো বস্তু তৈয়াৰ কৰিব নোৱাৰে। So children, let's start the poem. Boat sails on the rivers and ship sails on the seas, but the clouds that sail across the sky are prettier far than these. There are bridges on the rivers as pretty as you please, but the boat that bridges even and overtop the trees and builds a road from the earth to sky is prettier far than this. Christina Rossetti. So children, now I am going to explain the first 4 lines of the poem, The Rainbow. Boat sails on the rivers and ship sails on the seas, but clouds that sail across the sky are prettier far than these. ইয়াত কবিয়ে ক'ব বিচাৰিছে যে নাওবোৰ নদীত চলে, ঠিক তেনেদৰে জাহাজবোৰ সাগৰত চলে, আৰু এই দুয়োটা বস্তুৱেই মানুহে তৈয়াৰ কৰা বস্তু। নাও আৰু জাহাজৰ দৰে ডাৱৰবোৰেও আকাশত ইঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে, আৰু ই প্ৰাকৃতিকভাৱে হয়, আৰু ইয়াৰ প্ৰকৃতিত পোৱা যায়, আৰু ই নাও আৰু জাহাজতকৈ বহুত অধিক ধুনীয়া, আৰু ই সকলোতকৈ বিউটিফুল, অৰ্থাৎ প্ৰিটিয়াৰ, দেখিবলৈ বহুত ধুনীয়া। অ'কে চিলড্ৰেন, এতিয়া আমি মুভ কৰোঁ কবিতাটোৰ বাকী থকা অংশটোলৈ। There are bridges on the rivers
as pretty as you please, but the boat that bridges heaven and overtop the trees and builds a road from the earth to sky is prettier far than this. ছাত্ৰ ছাত্ৰীসকল ইয়াত কবিয়ে কৈছে যে there are bridges on the rivers. আমি নদীবোৰত বহুত ধুনীয়া ধুনীয়া দলং ৰাস্তা আদি দেখো যেটো আমাক সঁচাকৈ ভাল লাগে আৰু আমাক আপ্লুত কৰে আৰু but the boat that bridges heaven and overtop the trees আৰু যেটো দলং স্বৰ্গৰ পৰা ওলাই আহি গছ গছনিবোৰৰ ওপৰেৰে গৈছে আৰু যিয়ে পৃথিৱী আৰু আকাশৰ মাজত ৰাস্তা তৈয়াৰ কৰিছে হেইটো এই সকলো মানুহে তৈয়াৰী দলং ৰাস্তাবোৰতকৈ বহু গুণে ধুনীয়া তো ছাত্ৰ ছাত্ৰীসকল ইয়াত স্বৰ্গৰ পৰা ওলোৱা দলং মানে ৰামধেনুক ক'ব বিচাৰিছে কবিয়ে ৰামধেনুবোৰ মানুহে তৈয়াৰ কৰা দলং বা ৰাস্তাবোৰতকৈ দেখিবলৈ ঠিক ধুনীয়া বুলি কবিয়ে ক'ব বিচাৰিছে তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে গম পাইছা যে কবিয়ে হেইটোৱে আমাক ক'ব বিচাৰিছে যে প্ৰকৃতিৰ বস্তুৰ তুলনাত প্ৰকৃতিত পোৱা বস্তুবোৰৰ তুলনাত মানুহে একো বস্তুৱে বনাব নোৱাৰে বা প্ৰকৃতিত পোৱা বস্তুৰ সমান মানুহে কোনো বস্তুৱে বনাব নোৱাৰে সো কবিয়ে হেইটোৱে আমাক বুজাব বিচাৰিছে যে মানুহে কেতিয়াও প্ৰকৃতিত পোৱা বস্তুৰ সমান বা প্ৰকৃতিত যিবোৰ বস্তু পাওঁ প্ৰকৃতিত পোৱা বস্তু সামগ্ৰী গছ গছনি নদ নদী বা আকাশ ডাৱৰ হেইবোৰৰ সমান মানুহে কোনো বস্তুৱে বনাব নোৱাৰে বুলি কৈছে So, ছাত্ৰ ছাত্ৰীসকল, I hope you are understood the poem. So, please by heart the poem. আৰু কবিতাটোৰ পৰা যিমানখিনি নতুন নতুন শব্দ তোমালোকে পাইছা নিজৰ টুকা বহীত লিখি ল'ব বুলি মোৰ ফালৰ পৰা আশা থাকিল তো আজিলৈ ইমানেই পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে